FCB আছাম চেনেলটোলৈ আপোনাক স্বাগতম জনাই আজি আগবঢ়াব লৈছো অন্য তিনিটাৰ প্ৰশ্ন। আমি বহু ধৰণৰ শিক্ষা গ্ৰহণ কৰি আছো, সেয়েহে শিক্ষা বিষয়ে অলপ কিছু কথা জানো আহক। যদি আপুনি এনেধৰণৰ নতুন পাঠ্যক্ৰমৰ জ্ঞানসমূহ পাবলৈ ছাবস্ক্ৰাইব কৰক। আজি এই তিনিটা প্ৰশ্ন হ'ল শিক্ষা অৰ্থ কি, শিক্ষা কি, শিক্ষা কাক বোলে। শিক্ষাৰ অৰ্থ কি? শিক্ষাৰ অৰ্থ হ'ল জীৱনজোৰা প্ৰক্ৰিয়া বা জ্ঞান আহৰণ কৰা। শিক্ষাৰ কি? জন্মৰ পৰা মৃত্যু আগমুহূৰ্তলৈকে লাভ কৰা সকলো জ্ঞানৰ সমষ্টিয়ে হৈছে শিক্ষা। শিক্ষা কাক বোলে? সাধাৰণ অৰ্থত শিক্ষা হৈছে কোনো বিষয়ত জ্ঞান বা কৌশল আয়ত্তকৰণ কাৰ্য। পূৰ্ব নিৰ্ধাৰিত আৰু পূৰ্ব পৰিকল্পিত পাঠ্যক্ৰমৰ সহায়ত পুথিগত জ্ঞান আৰু নিৰ্দিষ্ট বিষয় কৌশল আয়ত্ত কৰাকে শিক্ষা বুলি কোৱা হয়। প্ৰকৃত অৰ্থত শিক্ষা মানে কেৱল পুথিগত জ্ঞান অৰ্জনতে সীমাবদ্ধ নহয়। ই হৈছে বিকাশশীল প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিয়ে নতুন পৰিৱেশ আৰু পৰিস্থিতিত জীৱনৰ প্ৰয়োজনীয় জ্ঞান কৌশল আয়ত্ত কৰিবলৈ সক্ষম হয়। গৃহৰ বিদ্যালয়, লগ সমনীয়া, ওচৰ চুবুৰীয়া, মঠ মন্দিৰ, খেলপথাৰ, পুথিভঁৰাল আদিৰ পৰা লাভ কৰা অভিজ্ঞতা সমষ্টিয়ে হৈছে শিক্ষা। আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব। আপোনাক পুনৰ অনুৰোধ জনাই কৰিছোঁ যে যদি আপুনি নতুন তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।